নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ বাবে আমৰ জেলিৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই লৈছোঁ 2টা পকা আম মিক্সিত মাৰি লৈছোঁ আৰু 1.5 কাপ চেনি লৈছোঁ, এটা নেমু আৰু 1 চিকুট নিমখ দিম, সেইটো মই ইয়াত দেখুওৱা নাই। জেলিখিনি বনাবলৈ প্ৰথমে মই কেৰাহীটোত 1.5 কাপমান পানী দিছোঁ আৰু এইখিনি গৰম হওঁতে এয়া মই চেনিখিনি ইয়াতে ঢালি দিছোঁ। ঢালি দি এনেকৈ লৰাই আছোঁ, নহ'লে ই লাগি ধৰিব। চেনিখিনি প্ৰায় গলি গৈছে। এতিয়া ইয়াতে 1 চিকুটমান মই নিমখ দি দিছোঁ। নিমখটো দিছোঁ টেষ্টটো অলপ ভাল লাগিব। তাতে চেনিখিনি গলি গৈছে, নিমখখিনিও হৈ গৈছে। এতিয়া মই ইয়াতে আমখিনি ঢালি দিছোঁ, মিক্সিত মাৰি থোৱা আমখিনি দি লৈ লাহে লাহে এনেকৈ লৰাই আছোঁ। এতিয়া মই ইয়াতে এচিড নেমু কাটি লৈ ইয়াৰ ৰসটো ইয়াত দি দিম। নেমুখিনি দিয়াৰ পিছত উতলোতে ইয়াৰ ওপৰত এটা বগা ফেন ওলাব, সেই ফেনটো মই এনেকৈ কাঢ়ি দিছোঁ। এনেকৈ লৰাই থাকিব। পানীখিনি চাব, পানীখিনি যাতে একেবাৰে শেষ নহয়। পানীখিনি কমি জেলিখিনি এটা জোখৰ হৈ গৈছে। এতিয়া মই ইয়াক এটা পাত্ৰত নমাই থ'ম। এনেদৰে বনাই আপোনালোকে ব্ৰেড বা ৰুটিৰ লগতো খাব পাৰিব। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।